স্বাগতম জনাইছোঁ আজি অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি যিহেতু শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ কাৰণে ধূপ চাকি জ্বলাব ওলাইছোঁ। আমাৰ এই ওচৰৰে চৰাইপুঙৰ শিৱ মন্দিৰত শিৱ পূজা পাতিছে। এইফালে পূৰা ধূপ চাকি লৈ ল'লোঁ। লগত আমাৰ এইফালে আমাৰ বাবুল কাই আছে, কৈ দিয়ে কিবা এটা। তাকে আজি শিৱৰাত্ৰি যিহেতু শিৱৰাত্ৰিৰ কাৰণে চাকি এখন জ্বলাবলৈ ওলাইছোঁ। তাকে আমি দুইজনে যাওঁ, গোটেই পৰিৱেশটো আপোনালোকক দেখুৱামগৈ তাত গৈ পিনে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া চৰাইপুঙৰ ৰাস্তা দেই, একদম ৰাস্তা অৱস্থা বেয়া হৈ গৈছে আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষই অলপ চকু দিব লাগে। এইফালে হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, খুব ধুনীয়া মনোমোহা পৰিৱেশ। আৰু আমি এতিয়া গৈ আছোঁ, এয়া স্কুলখন পাইছোঁহি আৰু নামঘৰটো মানুহবোৰ আছে। অকণমান দেখুৱাই দিছোঁ আপোনালোকক পৰিৱেশটো। ধূপ চাকি জ্বলাই হৈ গ'ল আৰু এতিয়া বলক আপোনালোকক অলপ চৰাইপুঙৰ যি ভিতৰ দৃশ্য অলপ দেখুৱাই দিওঁ। শিৱ মন্দিৰৰ বেক চাইডে আমাৰ যিহেতু চৰাইপুঙৰ যিটো বিশেষত্ব, ইয়াত মানে লুণীয়া পানী ওলায় আৰু ইয়াত মানে যিসকল বনৰীয়া হাতী আছে, বনৰীয়া হাতীয়ে খাবলৈ আহে এই চৰাইপুঙত। তাকে মই ভিতৰলৈ গৈছোঁ। চৰাইপুঙৰ যিটো মানে বিশেষত্ব, সেই ঠাইখিনি অকণমান আপোনালোকক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই থাকিব। তো এয়া হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগ আৰু চৰাইপুঙলৈ এতিয়া আমি গৈ আছোঁ। চৰাইপুং য'ত মানে নিমখ পানী ওলায়, তাক দেখুৱাবলৈ আপোনালোকক অলপমান মই চেষ্টা কৰিম। আৰু আহি আমি জেগাখিনি পাই গৈছোঁ আৰু ঠাইখিনি মানে পূৰা হাতীৰ খোজ আছে। ইয়াত মানে হাতী আহি থাকেতো, সদায় আহে আৰু নিমখ পানী খাবৰ কাৰণে। অকণমান আপোনালোকক মই দেখুৱাব লৈছোঁ। আৰু এয়া হৈছে চৰাইপুং য'ত মানে নিমখ পানী ওলায়, তাৰ পৰিৱেশ। ইয়াত দেখিছে হাতীৰ খোজ ইয়াত বহুত আছে আৰু এই গোটেই ঠাইখিনিতে মানে হাতী আহে। এইখিনি হৈছে চৰাইপুং ভিতৰ ভাগ, চৰাইপুং য'ত মানে লুণীয়া পানী ওলায়। আৰু এয়া দেখিছে, এই এনেকৈ ওলাই থাকে। আৰু বাকী এইখিনি বোকা হৈ আছে কাৰণে মই দেখুৱাব পৰা নাই। এই এনেকৈ কিছুমান হাতীৰ খোজত এনেকৈ পানী ওলাই আছে। আৰু এতিয়া মই অকণমান যিকেইটা ডাঙৰ ডাঙৰ মানে মহ ঘুলি লোৱা নিচিনা ঘুলি কৰি থৈ দিছে, সেই ঠাইখিনি অকণমান দেখুৱাম আপোনালোকক। আৰু এইবোৰ দেখিছে নহয়, ডাঙৰ ডাঙৰকৈ ঘুলি কৰি থৈ দিছে। এয়া হাতী গু, ইয়াত এই ঘুলিবোৰত মানে পানী খাবৰ কাৰণে আহে। দেখিছে এইখিনি অকল হাতী খোজেই খোজ হৈ আছে। এইবোৰ দেখিছে, এইফালৰ পৰা এইটো নিজৰা এটা নামি আহিছে আৰু এইটো ডাঙৰ এটা ঘুলি কৰি থৈছে। ইয়াতে মানে আহে পানী খাবৰ কাৰণে বনৰীয়া হাতী। আৰু এইখিনি হৈছে ভিতৰ ভাগ। এইটো এটা নিজৰা হয়, এইফালৰ পৰা পাহাৰৰ ওপৰৰ পৰা নামি আহিছে। এই জেগাখিনিলৈ বাহিৰৰ পৰা টুৰিষ্ট আহিলেও মানে আহে চাবৰ কাৰণে, এই জেগাখিনি চাবৰ কাৰণে। আৰু আমাৰ যিসকল আমাৰ ফৰেষ্ট বিভাগৰ মানুহ আছে, তেওঁলোকে এই জেগাখিনি অকণমান দেখুৱাবৰ কাৰণে আহে। মানে এই জেগাখিনি বহুত আগৰ পৰাই বিখ্যাত ক'ব গ'লে। আমি সৰুৰ পৰা শুনি আহিছোঁ। এই জেগাখিনিলৈ অহা নহয়, মানে সচৰাচৰ আহি থকা নহয় কাৰণে দেখুৱাব পৰা নাই। আজি আপোনালোকক মই দেখুৱালোঁ অকণমান যিমানখিনি পাৰিলোঁ। এই ডাঙৰ শিলটো দেখিছে, এইটো শীতল হৈ আছে। কি কাৰণে শীতল হৈ আছে বুলি ভাবিছে? এইটো এটা, ইয়াত মানে যেতিয়া হাতীখিনি আহে ইয়াত পানী খাবৰ কাৰণে পুঙত, তেতিয়া মানে তেওঁলোকে ইয়াত গা খজুৱাই তেওঁলোকে মানে এই শিলটো এনেকৈ শীতল হৈ গৈছে। দেখিছে নহয়, একদম পূৰা শীতল হৈ গৈছে। ইয়াত মানে ডাঙৰীয়াখিনি আহিলে বুলিলে তেওঁলোকে ইয়াত মানে গাবোৰ যিহেতু তেওঁলোকে ইয়াত খজুৱাই, সেইকাৰণে মানে এই শিলকেইটা গা গহনিয়াই পিনে তেওঁলোকে শীতল কৰি পেলাইছে। সেয়া দেখিছে নহয়, একদম পূৰা শীতল হৈ আছে। আৰু এইটো এটা ঘুলি দেখিছে, এই ফুটবোৰ আহি আছে, দেখিছে নাই? এই ফুটবোৰ আহি আছে, এনেকৈ মানে পানী ওলাই থাকে ইয়াত।
এইখিনি দেখিছে গোটেই খোজেই খোজ হৈ আছে এইবোৰ আৰু এইফালে পূৰা ৰাইজে খিচিৰি খাই আছে। অকণমান দেখুৱাই দিছোঁ গোটেই পৰিৱেশটো আপোনালোকক। এইফালে পূৰা খিচিৰি খাই আছোঁ, এইফালে পূৰা ৰাইজে খাই আছে। এয়া দেখিছে একদম পূৰা খোৱা বোৱা চলি আছে। এইফালে আমাৰ সনাতন দা আছে, এইবোৰ নিমখ জলকীয়া লৈ আহিছে। দিয়া দিয়া আৰু ই ধুনীয়াকৈ খিচিৰি খাই আছে দেই বহি পিনে। এয়া কেনেকুৱা লাগিছে কৈ দিয়া আকৌ। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰি দিছোঁ। আৰু আহি থাকিব নতুন নতুন এনেকৈ ভিডিঅ'বোৰ। গতিকে আপোনালোকে যিসকলে মোৰ ফেচবুক পেজটো নতুনকৈ চাই আছে সকলোৱে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু যিসকলে ইউটিউবত চাই আছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।